উজনি অসমত যেটো বানপানী হৈছে এয়া কোনো প্ৰাকৃতিক দুৰ্যোগ নহয়, এয়া কোনো স্বাভাৱিক বানপানী নহয়। এই বানপানীটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ লোভিয়া আৰু খকুৱা চৰিত্ৰৰ কাৰণে সৃষ্টি হোৱা বানপানী। এইটো বিজেপি চৰকাৰৰ পাপৰ পৰিণাম। কাৰণ নাগালেণ্ডত যি অবাধ কয়লা খনন চলি আছে, শিল খনন চলি আছে, বালি খনন চলি আছে, প্ৰকৃতিক বৰবাদ কৰি দিয়া হৈছে আৰু এই প্ৰকৃতিক বৰবাদ কৰি দিয়াৰ প্ৰতিশোধ প্ৰকৃতিয়ে লৈছে। আৰু ইয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল ধ্বংস হোৱা নাই, মন্ত্ৰী MLA পৰিয়াল ধ্বংস হোৱা নাই। ইয়াৰ কাৰণে নিৰীহ উজনি অসমৰ মানুহৰ হাজাৰ হাজাৰ মানুহৰ জীৱন জীৱিকা ধ্বংস হৈ গৈছে। ৭৮ জনতকৈ বেছি মানুহ মৰিছে আৰু যিবিলাক পৰিয়াল এই বানপানীত আক্ৰান্ত হৈছে তেওঁলোকৰ কঁকাল অন্তত 20 বছৰলৈকে ভাঙি গৈছে। এয়া অসমীয়া জাতিৰ ওপৰত ইনডাইৰেক্ট এটা আক্ৰমণ। মানুহৰ আক্ৰমণতো ইমান ক্ষতি হোৱা নাছিলে যিমান ক্ষতি এই বানপানীত হৈছে। এতিয়া আমি কেৱল বান সাহায্য দি আমাৰ দায়িত্ব শেষ কৰিব বিচৰা নাই। আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যে এই অবৈধ কয়লা খননৰ কাৰণে যিবিলাক মানুহ দায়ী, এই অবৈধ বালি খননৰ কাৰণে যিবিলাক মানুহ দায়ী, এই মানুহবিলাক শাস্তি পাব লাগিব। আজি ফেচবুকত যদি আপুনি কিবা চৰকাৰৰ বিৰুদ্ধে বক্তব্য এটা লিখে আপোনাক ধৰি জেলত লগাই দিব। সাধাৰণ কথা এটাত যদি আপুনি চৰকাৰৰ বিৰুদ্ধে মাত মাতে আপোনাক দেশদ্ৰোহী বুলি NSA লগাই আপোনাক জেলত থৈ দিব। অথচ এই প্ৰশাসন, এই পুলিচৰ চকুৰ আগেৰে শ শ কয়লাৰ ট্ৰাক, শ বালি ট্ৰাক এই যে পাৰ হৈ গৈ আছে, প্ৰশাসনে এইবিলাক দেখা নাপায় নেকি? দেখা পায় যে প্ৰশাসন আৰু পুলিচে চকুটো মুদি দিয়ে। তাৰ কাৰণ বুজিব লাগিব, ইয়াৰ পিছফালে হিমন্ত বিশ্ব শৰ্মাৰ হাত আছে, বিজেপি চৰকাৰৰ হাত আছে। আৰু এই পাপৰ ধনবিলাক তেওঁলোকে গোটাব যাওঁতে গোটেই উজনি অসমৰ মানুহবিলাকক তেওঁলোকে পণবন্দী কৰিছে, তেওঁলোকৰ জীৱন বৰবাদ কৰি দিছে। আমি সেইকাৰণে ক'ব ওলাইছো যে অকল বান সাহায্য দিলেই নহ'ব, এই কৃত্ৰিম বান কাৰ কাৰণে সৃষ্টি হৈছে, এই অপৰাধী, এই আসামী, এই দগাবাজবিলাকে শাস্তি পাবই লাগিব। আৰু আমি এটা বস্তু দেখিছো যে বিজেপি চৰকাৰে অসমৰ ৰাইজক ভাগ কৰাৰ যিমানেই চক্ৰান্ত নকৰক কিয়, অসমীয়া জাতিয়ে দেখুৱাই দিছে যে বিপদৰ সময়ত হিন্দুৱে হওক বা মুছলমানেই হওক, বড়োই হওক বা আপোনাৰ কছাৰীয়ে হওক, সকলো মিলি আমি বৃহত্তৰ এক অসমীয়া জাতি। আৰু এই বিপদত ইজনে সিজনৰ কাষত থিয় দিছে। আজি বৰপেটা জিলাৰ পৰা, আজি বাক্সা জিলাৰ পৰা কঠীয়া পঠোৱা হৈছে উজনি অসমৰ মানুহলৈকে। আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে, 2 নম্বৰী মিঠাতেল পঠিয়াইছে। গতিকে দেখা গৈছে যে এই মানুহবিলাকৰ হাজাৰ কোটি টকাৰ সম্পত্তি থাকিলেও বাক্সা আৰু বৰপেটা জিলাৰ খেতিয়কৰ হৃদয়ৰ সমান হৃদয় নাই। তেওঁলোকে ভেজাল মিঠাতেল পঠিয়াইছে, ইয়াৰে খেতিয়কে কঠীয়া পঠিয়াইছে। এই কঠীয়াটো এটা প্ৰতীক যে অসমীয়া জাতিক তোমালোকে মাৰাৰ যিমানেই চেষ্টা নকৰা কিয় আমি সকলোৱে মিলি অসমীয়া জাতিটোক মৰিব নিদিওঁ। এই কঠীয়াটো হৈছে এটা জীৱনৰ প্ৰতীক। আমাৰ ওপৰত যিমানে দুৰ্যোগ নাহক কিয় আমি আকৌ জীৱনটো নতুনকৈ আৰম্ভ কৰিম। এইবাৰ কেৱল জীৱনটো নতুনকৈ আৰম্ভ কৰাই নহয়, আমাৰ জীৱন যিবিলাকে বৰবাদ কৰিছে এই দাগী মানুহবিলাকে শাস্তি পাব লাগিব। সময় আহিলে এই মানুহবিলাকক জেলৰ পচা ভাত খুৱাব লাগিব। আৰু এই দাবী লৈ আমাৰ এই সংকল্প যাত্ৰা আমি উজনি অসমলৈকে আমি কঠীয়া লৈ গৈছো, যাতে তাৰে ৰাইজে বান শেষ হৈ যোৱাৰ পিছত আকৌ এটা স্বাভাৱিক জীৱন যাপন কটাব পাৰে। কোন গাঁৱৰ পৰা কিমানখন গাড়ী আপোনালোকে কঠীয়া পঠাইছে? এতিয়া বৰ্তমান আমি 1 ট্ৰাক কঠীয়া লৈ গৈ আছো। ইয়াৰ পৰৱৰ্তী সময়ত তাতে যেতিয়া পানীটো ভালকে শুকাব, যেতিয়া খেতি কৰাৰ পৰিৱেশটো আহিব, পৰৱৰ্তী সময়ত ইয়াৰে খেতিয়কসকলে আমাক কথা দিছে, বৰপেটা বাক্সাৰ খেতিয়কসকলে কথা দিছে যে আমাৰ যিমান ৰাহি আপোনাৰ কঠীয়া আছে আমি তালৈকে পঠিয়াই দিম। কঠীয়াৰ লগত কি বস্তু পঠোৱা হৈছে? কঠীয়া বৰ্তমান আমি কঠীয়াটোকে আটাইতকৈ গুৰুত্ব দিছো, তাৰ উপৰিও আৰু ৰাইজে কিবা কিবি বস্তু দিছে, সেইবিলাক বস্তু দিছো। কিন্তু আমি এই মুহূৰ্তত মূলত গুৰুত্ব দিছো কঠীয়াটো। আমাৰ এই বাক্সা জিলাৰ পৰা অৰ্থাৎ মানাহ সমষ্টিৰ তৰফৰ পৰা যিসকল খেতিয়ক আছে আৰু খেতিয়কসকলে আমাক বিনামূলীয়া বিধান দান কৰিছে। আৰু এই দানৰ ক্ষেত্ৰত উজনি অসমলৈ আমি ৰাওনা হ'ম। আজি ৰাতি 6-7 মান বজাত আমি ইয়াৰ পৰা ৰাওনা হ'ম। সকলো খেতিয়কে আমাক সহায় সহযোগিতা আগবঢ়াইছে। বিশেষকৈ উজনি অসমৰ যিসকল খেতিয়কৰ এই বানপানীৰ সময়ত যি অৱস্থা কৰিলে, তেনেস্থলত আমাৰ খেতিয়কসকলে সঁচাকৈ দুখিত হৈছে। আৰু তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আমাক এই মানে বিধানখিনি অৰ্থাৎ আমাক তেওঁলোকে নিজে তুলি 1 টকা নোলোৱাকৈ তেওঁলোকে আমাক দান কৰিছে। আৰু দান কৰাৰ ফলত আমি তেওঁলোকলৈ নিবলৈ প্ৰস্তুতি।